হয় আমাৰ প্ৰথমতে সকলো গ্ৰন্থপ্ৰেমী ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ। দেৰগাঁৱত এনেকুৱা এখন গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ অনুষ্ঠিত কৰাত সকলোৰে সহযোগিতা লাভ কৰিছোঁ। গ্ৰন্থমেলাৰ আয়োজন কৰাৰ সম্পৰ্কত আমাৰ প্ৰথম যিখন ৰাজহুৱা সভা হৈছিল তাতে সকলোৰে সন্মতি সাপেক্ষে আমি শিশুসকলৰ লেখাৰে এখন গ্ৰন্থ প্ৰকাশ কৰাৰ কথা আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আচলতে শিশুসকলক গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে শিশুসকলক ছাত্ৰ ছাত্ৰীসকলক যুৱকসকলক নতুন প্ৰজন্মক যাতে আমি গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি এই গ্ৰন্থখন প্ৰকাশ কৰাৰ কথা ভাবিছিলোঁ। আৰু ইয়াৰ কাৰণে আমি এটা পৰিকল্পনা কৰিছিলোঁ। আমি বিভিন্ন বিষয় লৈছিলোঁ। ছাত্ৰ ছাত্ৰীসকলে যিবোৰ বিষয় ভাল পায়, যিবোৰে তেওঁলোকক পঢ়াৰ বোজাৰ পৰা মানে পাঠ্যপুথি পঢ়ি পৰীক্ষা দিয়াৰ বোজাৰ পৰা মুক্ত কৰি তেওঁলোকৰ মনৰ কথাখিনি মুক্তভাৱে প্ৰকাশ কৰাৰ সুযোগ দিব পাৰে, তেনেকুৱা কিছুমান বিষয় আমি বাছি দিছিলোঁ। আৰু আমি এটা কাম কৰিছিলোঁ, প্ৰতিখন স্কুলকে বেলেগ বেলেগ বিষয় দিছিলোঁ যাতে একেখিনি কথাকে ক'বলগীয়া নহয়। আৰু প্ৰতিখন বিদ্যালয়কে আমি বিষয়বোৰ দিছিলোঁ। আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ তৰফৰ পৰা সেইখিনি দিয়া হৈছিল আৰু আমি যথেষ্ট সঁহাৰি লাভ কৰিলোঁ। আমাৰ মুঠতে 29খন বিদ্যালয়, দেৰগাঁও সমজিলা 29খন বিদ্যালয়ে আমাক ৰচনা জমা দিলে। আমি আচলতে এটা কথা কৰিছিলোঁ যে আপোনালোকে এটা প্ৰতিযোগিতা পাতিব আৰু প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয়, তৃতীয় এই 3টা স্থান পোৱা ছাত্ৰ ছাত্ৰীক আমি পুৰস্কৃত কৰিম। অহা 16 তাৰিখে আমি পুৰস্কাৰ প্ৰদান কৰিম। আৰু যিখন শ্ৰেষ্ঠ ৰচনা বুলিয়ে কৈছোঁ, কাৰণ প্ৰবন্ধ কিন্তু ল'ৰা ছোৱালীয়ে লিখিলে আমি ৰচনা বুলিয়ে সাধাৰণতে কওঁ, সেইখনক আমি গ্ৰন্থ হিচাপে আমি প্ৰকাশ কৰিম। আৰু ISBN সম্পন্ন ISBN থকা এখন গ্ৰন্থত যেতিয়া তেওঁলোকৰ লেখা প্ৰকাশ পাব, নিশ্চয় গ্ৰন্থৰ প্ৰতি তেওঁলোক আকৃষ্ট হ'ব। তেওঁলোকে ভাবিব যে আমিও লিখিব পাৰোঁ, গতিকে তেওঁলোকে লিখিবলৈ উৎসাহিত হ'ব। আৰু আমাৰ উদ্দেশ্য সেইটোৱে যে ল'ৰা ছোৱালীসকলক, শিশুসকলক আমি গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰিম আৰু তেওঁলোকে নিজে লিখিবলৈ যাতে লিখাত ব্ৰতী হয় আৰু গ্ৰন্থ যাতে অধ্যয়ন কৰে। গ্ৰন্থ অধ্যয়ন নকৰিলে লিখিব নোৱাৰে, অধ্যয়ন কৰিবই লাগিব। গতিকে গ্ৰন্থ অধ্যয়ন যাতে কৰে, আমি ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থমেলালৈ আহিবলৈ আহ্বান জনাইছোঁ। আৰু আমি ভাবোঁ এই গ্ৰন্থখন পঢ়ি বিভিন্ন বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে জানিব আৰু জনাতকৈও ছাত্ৰ ছাত্ৰীসকলে লিখিবৰ কাৰণে আকৃষ্ট হ'ব। সেইকাৰণে আমি এই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ চেষ্টা কৰি যথেষ্টখিনি আমি পৰিকল্পনা কৰি আগবাঢ়িলোঁ আৰু অৱশেষত গ্ৰন্থখন প্ৰকাশ পালে আমি সুখ পাইছোঁ। আৰু এইখিনিতে আমি গ্ৰন্থমেলাৰ সম্পাদক ডক্টৰ সঞ্জয় কুমাৰ হাজৰিকাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰন্থখন আজি উন্মোচন কৰিলে অসমৰ এগৰাকী বিখ্যাত শিশু সাহিত্যিক মৌচাক মহম্মদ খ্যাত শান্তনু তামুলী ডাঙৰীয়াই। গতিকে তেখেত আহিছিল। আমাৰ যদি আলোচনা আছিল, আজি আলোচনা হ'ল অসমীয়া শিশু সাহিত্য। অসমীয়া শিশু সাহিত্যৰ সেই আলোচনাস্থলীতে আমি এই গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই আমি পৰম কৃতাৰ্থ অনুভৱ কৰিছোঁ। যদিকে গ্ৰন্থখন নতুন লেখকৰ সন্নিৱিষ্টৰে আচলতে প্ৰস্তুত কৰা হৈছে। গতিকে নিশ্চিতভাৱে গ্ৰন্থখনৰ জৰিয়তে যিসকল লেখক লেখিকাই এই গ্ৰন্থখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগ আগবাঢ়ালে আমি সেইসকল লেখক লেখিকাক আমি আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সম্পাদনা আমাৰ মৰমৰ আদৰ শ্ৰদ্ধাৰ জ্যোতিকুমাৰী শৰ্মা বাইদেউ, এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ ওৰালগুৰি শিশু সাহিত্যিক আৰু লগতে তেখেত বিজ্ঞানৰ লগত জড়িত এগৰাকী সাহিত্যিক। গতিকে তেখেতৰ লগত মই সম্পাদনা কৰিবলৈ পাই আচলতে পৰম কৃতাৰ্থ অনুভৱ কৰিছোঁ। গতিকে আমি লাগি আছোঁ, শিশুৰ কাৰণেও আমি লাগি থাকোঁ, সমাজৰ কাৰণে লাগি আছোঁ। গতিকে এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2025ৰ বাকৰিৰ জৰিয়তে আমি নৱপ্ৰজন্মক আহ্বান জনাম, কৃত্ৰিম বুদ্ধিমত্তাই যাতে গ্ৰন্থ অধ্যয়নত যাতে কোনো ৰোধ কৰিব নোৱাৰে, ইয়াৰ যোগেদি আমি আহ্বান জনাইছোঁ। আৰু আশা ৰাখিছোঁ এই গ্ৰন্থমেলাৰ জৰিয়তে নতুন প্ৰজন্মই গ্ৰন্থৰ অধ্যয়নৰ প্ৰতি আকৃষ্ট লাভ কৰিব।